নমস্কাৰ আহকচোন আজি নিমকি বনাওঁ। প্ৰথমতে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া মোৰ প্ৰথমটো ভিডিঅ' হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মই নিমকি বনাবলৈ লৈছোঁ। 1 কেজি নিমকি লৈছোঁ। নিমকি ডাঙৰ নিমকি সেইটো বনাম মই। ইয়াৰ বাবে আধা কেজি পেকেটৰ দুটা মই ময়দাৰ পেকেট লৈছোঁ আৰু এইটো মই 90 গ্ৰামৰ নেকি, এইটো মনোৰমা ঘিটো লৈছোঁ। মনোৰমা ঘিউ দিলে আচলতে নিমকিখন খাবলৈ ভাল হয়, সোৱাদ হয়। ঘিউ যোনটো ফ্লেভাৰ সেইটো আহি যায়, মচমচীয়া হয়। আপোনালোকে ঘিউ সলনি ৰিফাইনো দিব পাৰে, কিন্তু ঘিউ দিলে নিমকিটো ৰিফাইন দিয়াটোতকৈ অলপ বেছি সোৱাদ হয়। আৰু তাৰপিছত মই দিব লৈছোঁ নিমখ মই এচামুচ দিয়া নাই, অকণমান কমকৈ দিম আৰু অকণমান লাগিব যেন লাগিছে আৰু অকণমান যোগ কৰি দিম। তাৰপিছত মই দিম ক'লা জিৰা 1.5 চামুচমান মই লৈছোঁ। ভালদৰে ইয়াত নাহিলে ক্লিপটো 1.5 চামুচ লৈছোঁ আৰু ক'লা জিৰাখিনি আপোনালোকে অলপ হাতেৰে এনেকৈ মোহাৰি দিব। তেতিয়া ইয়াৰ যোনটো সুগন্ধটো তেতিয়া অলপ গোন্ধটো আহি যায়, নহ'লে ডাইৰেক্ট দি দিলে যিমান যেনেকৈ গোন্ধ আহে তাতকৈ অলপ বেছিকৈ গোন্ধটো আহে মোহাৰি দিলে। আৰু ইয়াৰ পিছত এনেকৈ আপোনালোকে চব সেনাই কেনে চাব, এনেকৈ যদি লাডু এটা বান্ধ খায় তেতিয়া হৈ গৈছে। তাৰপিছত আমি যোগ কৰিম এই গিলাচটোৰে পানী মই চাওঁচোন। প্ৰথমতে মই এগিলাচকৈ দি যাম। এগিলাচকৈ দুগিলাচ দি কেনে আৰু আধা দিলোঁ। সিমানখিনিত হৈ গৈছে মোৰ 1 কেজি ময়দাৰ কাৰণে পানী উপযুক্ত হৈ গৈছে। আৰু এগিলাচ দিলোঁ। এইখিনি দি কেনেও নহ'ব আৰু অকণমান পানী যোগ কৰিব লাগিব। এনেকৈ মোহাৰি ল'ব চবফালে মিলাই মেলি। মই অলপ নিমকি সৰহকৈ বনাইছোঁ, সেইকাৰণে খচিবলৈ অকণমান দিগদাৰ হৈছে আৰু অকণমান পানী 2 গিলাচ মই সৰহকৈ বনাইছোঁ মানে ভাদ মাহৰ শৰাই আগবঢ়াবৰ কাৰণে, চাহ খাবৰ কাৰণে, আয়তীসকলৰ কাৰণে বনাইছোঁ। সেইকাৰণে 1 কেজি নিমকি বনাম মই আৰু অকণমান পানী যোগ কৰি দিছোঁ, দেখিছেনে? ইমানখিনি পানীতে আৰু অকণমান দিব লাগিব, ইমানখিনিও নহ'বগৈ। প্ৰথমবাৰ বনাইছোঁ ইমান সৰহকৈ, মই আৰু অকণমান দি লৈছোঁ। এইখিনি কিন্তু যথেষ্ট হৈ যাব। আৰু আপোনালোকে মন কৰিব যাতে পানীটো মানে নিমকি ডৌটো মানে ময়দাৰ ডৌটো বেছি কোমল হৈ যাব নালাগে আৰু অকণমান টান হৈ থাকিব লাগে। কাৰণ কেলৈ আমি যিহেতু ঢাকি কিনে অলপ দেৰি ৰাখি দিম, তেতিয়া মানে সেই কোমল হৈ যায় ময়দাৰ ডৌটো। এতিয়া মই ভালকৈ খচি ল'ম। যিমান পাৰে আপোনালোকে খচিব। মোৰ খচি হৈ গ'ল, কিমান দেখিছেনে কিমান চফ্ট হৈছে, ওপৰলৈ উঠি আহিছে হেঁচি দিয়াৰ লগে লগে। ইমানটোতে আপোনালোকে ৰাখি দিব। ৰাখি কিনে ঢাকি কিনে 10-20 মিনিটমান থ'লেও হয়। মই কিন্তু প্ৰায় 2 ঘণ্টামান থ'লোঁ। ভাত পানী খাই মেলি দুপৰীয়া আজৰি হৈহে বনাবলৈ লৈছোঁ। এয়া চব বনাবলৈ লৈছোঁ। ইমান ধুনীয়া এতিয়া মই আৰু অকণমান ফুটি ল'ম। যিমানেই নিমকিটো ফুটিব আৰু ময়দাৰ ডৌটো ফুটিব, সিমানেই নিমকিটো খাবলৈ সোৱাদ হয়, মচমচীয়া হয়। ফেটি কিনে হৈ গ'ল। এতিয়া মই দুটা ভাগত ভাগ কৰি লৈছোঁ। আৰু মই দুটা পদ্ধতিৰে বনাম, আপোনালোকে চাব কোনটো পদ্ধতিৰে ভাল হয়, সেইটো পদ্ধতিৰে বনাব। মই বেলি ল'ম এতিয়া। নিমকিকেইটা খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিল। আয়তীসকলে সকলোৱে কৈছে প্ৰথমতে কিনা বুলি ভাবিছে। যেতিয়া মই কৈছোঁ যে মই ঘৰতে বনাইছোঁ, সকলোৱে আচৰিত হৈ গৈছে, ইমান ধুনীয়া নিমকি বনাইছা তুমি বুলি কৈছে। কৈছে মই অৰ্ডাৰ দিম দেই, বহুতে কৈছে মই অৰ্ডাৰ দিম দেই, মোক বনাই দিবা, এনেকৈ কিবাকিবি অনুষ্ঠান হ'লেও বুলি কৈছে। ইমানেই মানে সোৱাদ হৈছিলে খাবলৈ। মই ভবাই নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি। যিহেতু প্ৰথম বনাইছোঁ ইমান সৰহকৈ, এনেইতো ঘৰত চাহ খাবলৈ কম পৰিমাণে বনাই থাকোঁ। এয়া মই বেলি ল'লোঁ। বেলা হোৱাৰ পিছত অকণমান ৰিফাইন সানি ল'ম গোটেইটোতে। ৰিফাইন সানি কিনে আকৌ ওপৰত অকণমান মই ময়দা সানি ল'ম। তেতিয়া মানে নিমকিখন চফ্ট হয়, খাবলৈ মচমচীয়া হয়। আপোনালোকে এটা সৰু লাডু কৰিও বনাই যাব পাৰে। মই কিন্তু একেবাৰে দীঘলকৈ হেৰি কৰি কিনে কেইবাটাও লাডু বনাই ল'ম।
টানি ল'ব, লাহে লাহে টানিব আৰু শেষত একেবাৰে কাষটোত মানে অকণমান পানী লগাই দিব। তেতিয়া সেইটো আঠাটো লাগি যায়, এৰি যোৱা চান্সটো নাথাকে। এয়া হৈ গ'ল। এতিয়া মই কটাৰী এখনে কাটি ল'ম। যিমানটো জোখত লাগে আপোনালোকে সিমানটো জোখত কাটি ল'ব। মই কিন্তু ইমানটো জোখত কাটিছিলোঁ, অকণমান বেছি সৰু হ'ল, সেইকাৰণে মই দুটাকৈ দিলোঁ। অকণমান সৰু হৈ গ'ল, অকণমান ডাঙৰ হ'ব লাগিছিলে, কিন্তু মই দুটাকৈ দি দিলোঁ। আপোনালোকে সৰু হ'লে আকৌ এৰুৱাই কিনে আকৌ লগ কৰি কিনে দুটা কৰি দিব পাৰিব। এয়া দেখিছেনে, মাজত ভিতৰত এটা চিম বহি গৈছে। এতিয়া মই বেলি ল'ম। বেকগ্ৰাউণ্ডত টিভি চাউণ্ড আহি আছে, বেটাই টিভি চাই আছে, সেইটো আপোনালোকে ইগন'ৰ কৰিব। এয়া হৈ গ'ল বেলি কেনে। আকৌ এবাৰ মই এনেকৈ ওপৰত নিমকি ৰিফাইন আৰু ময়দা অকণমান সানি লৈছোঁ। এতিয়া এনেকৈ মই দেখুওৱাৰ কাৰণে ভাজটো সকলোৱে চাগে নিমকি বনাবলৈ জানেই আজিকালি, যিহেতু ইউটিউবত, ময়ো পিছে ইউটিউবৰ পৰাই শিকা। এটা চেনেল বুলি মই এইটো কাৰণে নাম লোৱা নাই, কাৰণ মই প্ৰথমতে বনাই এতিয়া মই ডাঙৰকৈ বনাবলৈ শিকিছোঁ, সৰহকৈ। মই এনেই ঘৰত বনাই থাকোঁ। এতিয়া মই এটা চেনেলৰ পৰা চায়ে যে বনোৱা নাই যে, সেইকাৰণে মই চেনেলটোৰ নাম ল'ব নোৱাৰোঁ। বহুতকেইটা চেনেল চাইহে মই বনাইছোঁ। আৰু এয়া মই অন্য এটা বনাই লৈছোঁ। এনেকৈ মই নিমকিখিনি বনাই ল'ম। এইদৰে নিমকিখিনি প্ৰথমতে বনাই লৈছোঁ। একেবাৰে সৰহকৈ চালনী এখনত বনাই থৈ লৈছোঁ, নহ'লে বাৰে প্ৰতি আৰু এনেকৈ ফ্ৰাই কৰি যাব পাৰে আপোনালোকে বনাই, কিন্তু প্ৰথমতে কেইটামান সৰহকৈ বনাই ল'ব লাগিব। খাই গৈছে। প্ৰথমতে আপোনালোকে চুকটো আৰু হেঁচি দিব। এতিয়া মই অন্য এটা পদ্ধতিৰে বনাবলৈ লৈছোঁ। ইয়াত মই একেবাৰে ডাঙৰকৈ ডো এটা কৰি লৈছোঁ। এয়া দেখিছেনে, এয়া মই বাতি এটা বহাই কিনে 4টা হৈ গ'ল। তেতিয়া একেটা ষ্টেপতে হৈ যায়, আৰু সেই বাকী থকাখিনি আপোনালোকে আকৌ এটা দৈ বনাই আকৌ লাডু বনাই কিনে আকৌ বেলিব পাৰিব। এতিয়াও মই ইয়াৰ ওপৰত ৰিফাইন আৰু ময়দা যোগ কৰি কিনে সানি কিনে আকৌ বনাই ল'ম। আপোনালোকে কাষকেইটা পাৰিলে হেঁচি দিব, এই ধৰণে। যিসকল নতুন, এয়া মই কেইটামান আপোনালোকক দেখাইছোঁ, দেখিছেনে। কিন্তু আপোনালোকে নিমকিটোত এইদৰে যদি কাটা চামুচখিনি হেঁচি দিয়ে, তেতিয়া তেল মানে নিমকিটো ফুলি নাযায়। কিছুমান নিমকি পূৰা ফুলি যায় যে, তেতিয়া ভাঙি যায়, শুকান হৈ যোৱাৰ পিছত ভাঙি যায়। এনেকৈ যদি বাট কৰি দিয়ে, তেতিয়া ফুলি নাযায় নিমকিটো। এয়া মই কেৰাহীখনত তেলটো গৰম কৰি লৈছোঁ। এটা ময়দা অকণমানি টুকুৰা এটা দি দিছোঁ, দেখিছেনে, লাহেকৈ ওপৰলৈ উঠি আহিছে, তাৰমানে তেলখিনি হৈ গ'ল। আৰু লাহেকৈ এখনকৈ নিমকি দি দিছোঁ। আপোনালোকে কিন্তু তেলখিনি বহুত গৰম কৰি নল'ব, তেতিয়া পটককৈ নিমকিখিনি বাহিৰৰ ছাইডটো সিজি যায়, ভিতৰৰ ছাইডটো কিন্তু নিসিজে। সেইকাৰণে গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। এয়া মোৰ নিমকি উঠি আহিছে ওপৰলৈ, দেখিছেনে, ধুনীয়াকৈ। কমেও আপোনালোকে মিডিয়াম ফ্লেমত 12-13 মিনিটমান ফ্ৰাই কৰিলে নিমকিটো হৈ যায়। মোৰ এটা ছাইড হৈছেগৈ লাহেকৈ, মই লুটিয়াই কিনে আকৌ এইটো ছাইডে দিছোঁ। কালাৰটো উঠিছেগৈ অলপকৈ। এয়া দেখিছেনে, হৈ গ'ল নিমকি। এয়া বহুত ধুনীয়া হৈছিল খাবলৈ।